কি চুৰ সোমাইছিলে নি বাৰু ঘৰত? হাই হাই খুদাই, কি অৱস্থা হৈ আছে ইয়াত? অ ইয়া তুলিলো বা ইমান এনেই জলকীয়া হাতে হাতে ল'ব নালাগে। ঐ ব'লা ঠুঙা এটা দিম। আজি বনাম মাছ 2 বিধ, ধুনীয়াকৈ বেঙেনা আলু হেৰি বহাই দিলোঁ আৰু বেলেগ ফালে এয়া টেঙা মৰা শাক কেদি বনাম ধুনীয়াকৈ। আজি যিহেতু যি গৰম, টেঙা জোল খাম অকণমান আৰু ধুনীয়াকৈ কাটকুট কৰি নহৰু দি মজাই ল'লোঁ। এতিয়া পানী উতল আহিলে এতিয়া মাছখিনি দিছোঁ। ডিটেইল তেনেকৈ দেখুওৱা নাই আৰু ইউনিক তেনেকৈ একো নহয় আৰু সকলোৱে জানে বনাব, নহয়নে? অকণমান বেলেগ বেলেগ নিজৰ নিজৰ ষ্টাইল আৰু। তো এয়া ঘৰৰে ভাতকেৰেলা, সেইখিনি আকৌ ভাজি বহাই লৈছোঁ আৰু ধুনীয়াকৈ এনেদৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং এভৰিৱান। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক এয়াই কামনা কৰিছোঁ। আজি একদম গা পা ধুই ৰেডি হৈ গ'লোঁ। বনালোঁ আগতে, বনাই মেলি এতিয়া গা পা ধুই ৰেডি হৈছোঁ। কাৰণ এতিয়া যাব ওলাইছোঁ আমি যোৰহাট, কাৰণ যোৰহাটত কেইটামান ববাৰ কাৰণে মেডিচিন আছে আৰু ফল মূল কিবাকিবি বজাৰ আছে। তো বৰফ চিন্তা আপোনালোককো লৈ গৈ আছোঁ লগত। আৰু এই আছোঁ ইস্ত্ৰি মাৰি পূৰা বিচনাখন এনেকৈ কৰি থৈছে। ৰাতিপুৱা বতৰটো ডাৱৰীয়া আছিলে, এতিয়া আকৌ ৰজা ওলাইছে। তো বলক তেন্তে আপোনালোককো লগত লৈ গৈ আছোঁ আৰু পিন্ধি লৈছোঁ, এয়া পিন্ধি লৈছোঁ গৰমত। আৰু এয়া হাত কটা চব হাত দীঘল কুৰ্তি আৰু এয়াহে অকল মানে এনেকুৱা আছিলে। তো গতিকে ইয়াকে পিন্ধি মেলি ওলাইছোঁ। গৈ আহোঁ মাই। ববা ববা শুই আছে এয়া। হেল্ল' গাইজ, পাই গৈছোঁগৈ টাউন। এতিয়া টাউনত চাব পাৰিব আপোনালোকে পূৰা বিল্ডিংবোৰ ভাঙি ভাঙি পূৰা একদম ভাঙি লৈছে। আৰু সেইফালে ৰাস্তা 4 লেন বনাব, সৰু ৰাস্তা। এতিয়া ৰাস্তা ডাঙৰ কৰিবৰ কাৰণে বিল্ডিংবোৰ ভাঙিছে। আৰু ইমান ডাঙৰ ডাঙৰ বিল্ডিংবোৰতেই বেয়াহে লাগিছে। এতিয়া মানুহবোৰ ক'ত গ'ল বাৰু? আধা টুকুৰা ভাঙি ভাঙি চব বিল্ডিং ভঙা দুই চাইডে টুকুৰা মুকুৰা হৈ গ'ল। ইমান ডাঙৰ ডাঙৰ লাহে লাহে যাওক। পাই গৈছোঁগৈ, গাড়ীত থ'বলৈ জেগা নাই। অকণমানি জেগা এডোখৰ আছিলে, তাতে সোমাই দিছোঁ আৰু যেনে তেনে কোনোমতে। আৰু গৈ আছোঁ এতিয়া। ববাৰ মেডিচিনটো লৈ ল'ম প্ৰথমে, তাৰপিছত কিবা বেলেগ বজাৰবোৰ কৰিম আৰু চাব পাৰিব আপোনালোকে এয়া যোৰহাট টাউন বালিবাট। অঁ হয়, বালিবাট। অলপ দিনত ববাক ইয়াত টেষ্ট কৰাবলৈ লৈ আনিছিলোঁ। ববাৰ কাৰণে মেডিচিন ল'লোঁ আৰু এতিয়া বেলেগ বজাৰ কৰোঁ আৰু সেইখিনিত। বজাৰ কৰি কৰি একদম ভাগৰি গ'লোঁ, গৰম লাগি গ'ল। এতিয়া খাই লওঁ কিবা এটা ইয়াত। এইয়া ভাতে খাব বোলে আমাৰ ইয়াত। এইয়া মাংস দাইল চব লৈ লৈছে। হাই গেছ, আহি পাই গ'লোহি যোৰহাটৰ পৰা, টাউনৰ পৰা। তাৰপিছত মেডিচিন বিচাৰি বিচাৰি পালোঁ যেনিবা, বহুত দেৰি হৈ গ'ল। আৰু যিহে গৰম, ববাক যিহেতু মানে অলপ দিন আগতে মই দেখাইছিলোঁ হোমিঅ' মেডিচিন খুৱাইছোঁ বুলি। আৰু এই হোমিঅ' মেডিচিন বিচাৰি বিচাৰি বহুত টাইম লাগিলে। তো গতিকে যোনটো মানে খাই আছে মানে সেইটো বিচাৰিবলৈ ইমান টাইম লাগিলে। চব দোকানত নাই, মানে চব ফাৰ্মাচীত নাই। তো গতিকে যোনটো খাই আছোঁ সেইটো বিচাৰি বিচাৰি বহুত সময় লাগিলে আৰু লৈ মেলি এতিয়া আহি গ'লোঁ। আৰু বহুত বেছি গৰম লাগিছে, বাপৰে, গৰমত মানে অৱস্থা বেয়া হৈ গৈছে। তো গতিকে চাই যাওক। কেই লিটাৰ দিছিলে? 4 লিটাৰ। পূৰা লাগিছে এয়া, কালুৱা হৈ গ'ল। জংঘল, ইমান জংঘল হৈ গৈছে, মানে সাংঘাতিক জংঘল হৈ গৈছে। আৰু ইমান গৰমত মানে সাপ ওলাইছে নহয়, সেইকাৰণে ভয়তে আমাৰ এয়া নিজে মাৰি লৈছে, দৰৱ লৈ আনিলে। ইমান গৰম লাগিছে, মায়ে চৰবত বনাই দিছে। আছেইতো অকণমান। হে চশমা নলগালে গালে
ব্ৰইলাৰ অকণমান আনিছিলে এই অকণমান ভাজি লৈছোঁ বাদাম চাদাম দি কাজু আলমণ্ড দি অকণ মিক্সিত পিচি ল'লোঁ বিলাহী আদা নহৰু দি চব একেলগে মিক্সিত পিচি ল'লোঁ কাৰণ যিহেতু ৰাতিপুৱা মই যি মাছ বনাইছিলোঁ টেঙা মাছ সেইখিনি আছেই আৰু সেইও ব্ৰইলাৰ আনিছিলে কাৰণে অকণমান বনাইছোঁ দুপৰীয়াত আমি খোৱা নহ'লে যিহেতু আমি যোৰহাট টাউনতে খাই আহিলোঁ এয়া হ'ল আজি ৰাতিৰ সাজটো আৰু এও খাইছে ৰুটি মায়ে কাৰণে বেলেগ মায়ে ব্ৰইলাৰ যিহেতু নাখায় আৰু ববা খাই বৈ শুলে আৰু মই সেনেদৰে খাইছোঁ আজি ৰাতিৰ সাজটো এয়া হ'ল আজি নেক্সট ডে দুপৰীয়া দেই এয়া ববাক ভাত দিছোঁ ববাক মাছখিনি বাছি দিছোঁ ধুনীয়াকৈ তাৰপিছত আমি খাইছোঁ আৰু যোৱাকালি যে মই বনাইছিলোঁ টেঙা মাছ সেইখিনি যোৱাকালি খোৱা নহ'লে দুপৰীয়া আমি যোৰহাটতে খাই আহিলোঁ ৰাতিকৈ আকৌ মাংস ভাজি খালোঁ এয়া মাছৰ 2 বিধ আৰু মাংস ভাজি হেল্ল' গাইজ কি গৰম বাপৰে বহুত বেছি গৰম দুপৰীয়া ভাত খালোঁ ভাত খাই শুই উঠি এতিয়া 5:30মান বাজিলেগৈ অকণমান মানে এতিয়া ফুৰি আহোঁ বোলো গাঁৱতে এয়া পৰিয়ালৰ ঘৰত তো গতিকে বলক তেন্তে আপোনালোকক লৈ গৈ আছোঁ বহুত দিনৰ পৰা ওলাই যোৱাও নাই তেনেকৈ ববাৰ গা বেয়াকৈ তেনেকৈ ঘৰৰ ভিতৰতে থকা হৈছে ভিডিঅ'ও তেনেকৈ কৰা নহৈছে তো গতিকে যোৱাকালি যোৰহাট গ'লোঁ আৰু আজি অকণমান গাঁৱত ফুৰি আহোঁ বলক তেন্তে আপোনালোকক লৈ গৈ আছোঁ সেয়া আমি লাও বিচাৰি আহিছোঁ ইয়াত আমাক খুৰীয়ে লাও দিছে ইয়া লাও লাগি আছে চক এফালে পিছাৰি এফালে পথাৰ এফালে চব্জি বাৰী বেছি নিদিবা খুৰী এনে কেইটামান দিলেই হ'ল লাও বাৰীখন তুলি দিয়া অঁ ইয়া তুলিলোঁ এনেই জলকীয়া হাতে হাতে ল'ব নালাগে ব'লা ঠুঙা এটাত দিম হেৰি কাজিয়া হয় বোলে ভোট জলকীয়া লৈছে ভোট জলকীয়া বা ইমান ডাঙৰ বাৰী আজি সেইফালে দিয়ে আহি পাইছোঁ দেই এয়াও নেকি ভোট জলকীয়া নহয় নহয় সেইজোপা জাতি জলকীয়া নেকি অঁ জলকীয়া নেখায় এই আজানে দিলে এইয়া বাৰীখন চাওক ইমান ডাঙৰ বাৰী অঁ অঁ এয়া পাণ গছ তাৰপিছত ঘূৰি পকি আহিলোঁ লাও লৈ আনিলোঁ ভোট জলকীয়া লৈ আনিলোঁ আবেলি হৈ গ'লে এতিয়া আজানো দিলে গাইজ গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে ভালে থাকক ইয়াক কামনা কৰিছে একদম পিন্ধি মেলি ৰেডি একদম ৰাতিপুৱাই তো গতিকে আজি আকৌ ঘৰলৈ যাব ওলাইছোঁ বহুত দিনৰ পিছত আৰু এপ্ৰিলতে মই আহা ঘৰৰ পৰা আৰু ইয়াত থাকিলোঁ বহুত দিন বৰ্তমান ববা এতিয়া ঠিকেই আছে ইমান মানে প্ৰব্লেম নাই আৰু মেডিচিন চব আনি থৈ দিছোঁ আৰু কেইদিন পিছত আহিম পাৰিলে তাৰমানে মোৰ প্ৰব্লেম হৈ আছে মেডিকেল চেকআপৰ কাৰণে প্ৰয়োজন হৈ আছে মানে কাৰণ এও ছুটি শেষ হৈ গ'ল আৰু এও যোৱাৰ পিছত যদি মোৰ বেছি হৈ যায় মোৰ কি হ'ব মই ক'ত যাম অকলে সেইকাৰণে মই এতিয়া গৈ আছোঁ আৰু এও কৈছে লৈ যাম এতিয়া তাত চেকআপ কৰি মেলি আৰু যদি অ'কে আছে তেতিয়া আকৌ ৰিটাৰ্ণ আহিবলৈ কৈছে তো গতিকে এতিয়া যাব ওলাইছোঁ বহু দিনৰ পিছত তাৰপিছত ফোন কৰিছোঁ বেয়া লাগিছে ৰাতিপুৱা এতিয়া 5:30 বাজিলে দেই 5:30 বাজিলে তো গতিকে যাব ওলাইছোঁ অলপ তেন্তে আপোনালোকক লৈ গৈ আছোঁ আজি বহু দিনৰ পিছত অৰুণাচললৈ বুলি কৈ আছোঁ হ'ব বাবা আহিছোঁ মাই হেল্ল' গাইজ পাই গৈছোঁ কি এতিয়া বোকা খাট আৰু আমাৰ এইবোৰ মানে গাড়ীৰ পৰা নামি গ'ল আৰু ৰখালে নাস্তা চাস্তা খালে তাৰপিছত মই বোলো যাবলৈ মন নাই আৰু গাড়ীতে থাকি গ'লোঁ আৰু কিবা ভিডিঅ' এটা এডিট কৰিব লাগিছিলে তো গতিকে নাযাওঁ বোলো খাবলৈ মন যোৱা নাই এতিয়া ৰাতিপুৱা কেইটা বাজিলে 7টা বাজিছে ইমান ৰাতিপুৱা খাবলৈ মন নাই বোলো তাৰপিছত মোলৈ লৈ আনিছে এইও লৈ আনিছে পুৰি লৈ আনিছে গৰম গৰম পুৰি লৈ আনিছে এয়া তাৰপিছত পুৰিৰ লগত খাবলৈ এইও কি লৈ আনিছে ৰসগোল্লা এটা লৈ আনিছে এটা গণি গণি লৈ আনিছে হাই খুদাই নিজে কেইটা খালে এটাও খোৱা নাই বোলে এটা ৰসগোল্লা আনিব পাৰেনে বাৰু এতিয়া সেইখিনি খাই ল'ম আৰু গৈ আছোঁ কেমেৰা লগাই থৈ আছে গাইজ স্পীড লিমিট 40 বেছি হৈ গ'লে কি হ'ব ফাইন 4,000 এয়া হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক গাইজ চাব পাৰিব আপোনালোকে এবাৰ গৈছোঁ আমি সেইফালেদি গৈছোঁ ডিব্ৰুগড় হৈ যোৱা নাই বগীবিল হৈ যোৱা নাই এয়া কাজিৰঙা হৈ গৈছোঁ কাৰণ তেজপুৰত কাম এটা আছে কি কাম আছে সেয়া দেখুৱাম বাৰু আপোনালোকক পাছতকৈ হেল্ল' গাইজ পাই গৈছোঁগৈ এয়া তেজপুৰ তাৰপিছত এতিয়া আপোনালোকক দেখুৱাইছোঁ দেই এতিয়ালৈ আহিছোঁ ইয়াত
কি কাৰণত আহিছোঁ কি কামত আহিছোঁ দেখুৱাই আছোঁ আপোনালোকক मेरा चुचुलू को मिलने आ गया कैसा है ठीक है हाँ ठीक है हाय बोलो हाय ठीक है देखो गाइस मैंने कुछ नहीं बोला जबरदस्ती कपड़ा धो रहा है সেই এনেকুৱা আছে মানে পুৰা লেতেৰা কানি কাপোৰ আৰু ধুই দিছোঁ অকণমান আৰু ये मेरे कहने पे नहीं हो रहा जबरदस्ती धोया मैंने कुछ नहीं बोला আৰু চব ইয়াৰ পৰা তেজপুৰ দেখাও তেজপুৰ দেখাও गरम लग रहा है पसीना निकल रहा ইমান কানি জলদি কাপোৰ কৰক। কি অৱস্থা বাপৰে है हवा अच्छा मारता है लेकिन গাইজ চুনুক লগ ধৰিলোঁ চুনু যাব এতিয়া ক্লাছ আছে বোলে তাত কানি কাপোৰ ধুলোঁ ধুই পকালি ৰুম চুম ঠিক কৰিলোঁ তাৰপিছত এতিয়া গৈ আছোঁগৈ এই চুনু দেখো ইটা দেখো নাই गाड़ी में बैठो हमारा আহি গ'লোঁ চুনুক এৰি থৈ বেয়া লাগিছে উপায় নাই কি কৰোঁ ইফালে মাই বাবাক এৰি থৈ আহিছোঁ এয়াও বেয়া লাগিছে এতিয়া চুনুক এৰি থৈ আহিছোঁ এয়াও বেয়া লাগিছে কি কৰোঁ উপায় নাই একচুৱেলি চুনু এইবাৰ ঘৰলৈ যাবলৈ নহ'ল ভেকেশ্যন নাপালে এইবাৰ ইণ্টেনচিভ ক্লাছ আছে বোলে গতিকে এতিয়াও মানে গ'লোঁ আমি কানি কাপোৰ ধুলোঁ ৰুমটো অকণমান ঠিক ঠাক কৰি দিলোঁ আৰু এতিয়া আকৌ ক্লাছলৈ গ'ল চুনু গতিকে আমি গুচি আহি গ'লোঁ এয়াই আৰু জিন্দগী মানুহৰ কি কৰোঁ উপায় নাই একেলগে থাকিম বুলি ভাবিলেও থাকিব নোৱাৰোঁ তো গৈ থাকোঁ এতিয়া কেতিয়াৰ বনোৱা এয়া ৰসগোল্লা ৰাতিপুৱা মোক ৰসগোল্লা এটা আনি দিছিলে কেনে এতিয়া লৈছোঁ আকৌ এতিয়া কেইটা লৈছে দুটা গৈছোঁ কি এতিয়া গহপুৰ আৰু গহপুৰত এইও খালে তাৰপিছত মোৰ কাৰণে ৰসগোল্লা দুটা এতিয়া এই চলক জলদি বাপৰে 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 জুই একেবাৰে আও চ' গাইছ আহি পাই গ'লোহি পুৰা এতিয়া গহপুৰ বেছি টাইম নালাগে ইয়াৰ পৰা এঘণ্টা লাগিব ন এঘণ্টা লাগিব নে কিমান লাগিব 2 ঘণ্টা এঘণ্টা পাই গৈছোগৈ গহপুৰ এতিয়া গৈ থাকোঁ অৰুণাচল হেল্ল' গাইজ পাই গৈছোগৈ ফাইনেলি কেম্পাছ বহু দিনৰ পিছত আফটাৰ 4 month কি অৱস্থা ঘৰৰ চোক জংঘল জংঘল হৈ আছে জংঘল 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 ফুল গছ মৰি গ'লে এয়া অৱস্থা বেয়া ঘৰৰ বেচেৰা ফুল গছত পানী পোৱা নাই চব মৰি গ'ল ফুল গছ এয়া পানী পোৱা নাই বেচেৰাহঁত সেইয়া ভিতৰকণ হাত এইটো পানী চানী শুকাই অৱস্থা বেয়া বেচেৰাহঁত এয়া চব পানীত থৈছিলোঁ মনি প্লাণ্ট পুৰা শুকাই গ'ল আইঅ বেচেৰাহঁত গাইছ আহি পাই গ'লোহি ঘৰ ফাইনেলি পাই গৈছোগৈ আৰু ঘৰৰ অৱস্থা 4 মাহ পিছত আহিছোঁ দেই মই ঘৰত ফুল গছ চব শুকাই গ'ল বেচেৰা চব মৰহি আছে আৰু 4 মাহ পিছত আহি আৰু ঘৰৰ অৱস্থা কেনেকুৱা হ'ব লাগে কওকচোন বাৰু আপোনালোকৰ কেনেকুৱা কাম হ'ব মোৰ এইটো আছিলে বাৰু এইটো থাকিলে আৰু ক'ত কথা কাৰেণ্ট হাই হাই এফালে বেডৰুমটো চাইছোঁ পুৱা কাৰেণ্ট নাই জ্বলা দেখোন
টিউবলাইট বেয়া অঁ আছে জ্বলিলে এইয়া চব গাইজ ঘৰৰ অৱস্থা কি এইবোৰ ঠিক ঠাক কৰিব লাগিব আৰু সেইফালে এইটো এটা ৰুম আৰু সেইফালে দেখুৱাইছোঁ আই খুদা সেইটো কি দেখুৱাইছোঁ দেই আপোনালোকক মানুহ নাথাকিলে কি অৱস্থা হাই 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 এইবোৰ কি পুৰা চৰাইৰ পাখি ভৰ্তি সেইফালে পৰি আছে কি চুৰ সোমাইছিলে নি বাৰু ঘৰত ঘৰত কি চুৰ সোমাইছিলে নেকি হাই হাই খুদাই কি অৱস্থা হৈ আছে ইয়াত চুৰ সোমাইছিলে নেকি চাবহে লাগিব এতিয়া হাই খুদাই পিছফালখন চাওঁ এতিয়া এইয়া চুৰ সোমাইছিলে নেকি তেনেকুৱা হৈ আছে ঘৰটো পুৰা বস্তুবোৰ লেটি পেটি হৈ আছে এইয়া অৱস্থা বাহিৰৰ ভিতৰে বাহিৰে অৱস্থা নাই জলকীয়া পকি আছে দেৰ সেই অমিতা গছৰ অৱস্থা নাই কল নাই গাইজ পুৰা জংঘল জংঘল চক মানুহ নথকা ঘৰ কি অৱস্থা আৰু সেইখিনি ঠিক ঠাক কৰিবলৈ কিমান সময় যে মোৰ লাগিব গাইজ কিমান দিন যে লাগিব ক'ব নোৱাৰোঁ আৰু চ' গাইজ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানে আকৌ আহিম অন্য নতুন ভিডিঅ' লৈ তেতিয়ালৈকে বাই বাই